Dear students and friends, welcome to my YouTube channel. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছোঁ। তোমালোকে জানা যে মোৰ YouTube চেনেলৰ যোগেদি বিভিন্ন ধৰণৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ আপলোড কৰা হয়। আজি আমি ভিডিঅ'টিত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আমি আলোচনা কৰিম। তেতিয়াহ'লে ব'লাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবা আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা। তেতিয়াহ'লে ব'লা ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, ৰাজ্যিক গছ কি? শুদ্ধ উত্তৰটো হৈছে বটগছ। ২ নম্বৰ প্ৰশ্ন, ৰাজ্যিক ফুল কি? শুদ্ধ উত্তৰটো হৈছে কপৌ ফুল। ৩ নম্বৰ প্ৰশ্ন, ৰাজ্যিক পক্ষী কি? শুদ্ধ উত্তৰটো হৈছে দেওহাঁহ। ৪ নম্বৰ প্ৰশ্ন, অসমৰ ৰাজ্যিক জন্তু কি? শুদ্ধ উত্তৰটো হৈছে এশিঙীয়া গঁড়। ৫ নম্বৰ প্ৰশ্ন, অসমৰ ৰাজ্যিক পানীয় কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চাহ। ৬ নম্বৰ প্ৰশ্ন, অসমৰ জাতীয় সংগীতটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ও মোৰ আপোনাৰ দেশ। ৭ নম্বৰ প্ৰশ্ন, অসমৰ ৰাজ্যিক ভাষা কি? শুদ্ধ উত্তৰটো হৈছে অসমীয়া। ৮ নম্বৰ প্ৰশ্ন, অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী কি? আৰু শুদ্ধ উত্তৰটো হৈছে শিহু। ৯ নম্বৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি? শুদ্ধ উত্তৰটো হৈছে পদুম ফুল। ১০ নম্বৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় ফল কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আম। ১১ নম্বৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় পশু কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চিতাবাঘ। ১২ নম্বৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ময়ূৰ পক্ষী। ১৩ নম্বৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জন গণ মন। ১৪ নম্বৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা কি? শুদ্ধ উত্তৰটো হৈছে হিন্দী। ১৫ নম্বৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হৈছে তিৰংগা। ১৬ নম্বৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অশোক স্তম্ভ। ১৭ নম্বৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হকী। ১৮ নম্বৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় গীতটোৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে বন্দে মাতৰম।
মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো বেছি দীঘলীয়া হৈছে। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। আকৌ লগ পাম পুনৰ আন এটি ভিডিঅ'ত। সকলোলৈ বাই বাই।